সকলক ট্ৰাইবেল সকলক অকল কাৰ্বি বুলি নহয় যিমান ট্ৰাইবেল সকলক আৰু অসমীয়া খিলঞ্জীয়া সকলক আৰু আদিবাসী সকলৰ ৰক্ষা কৰিবলৈ আৰু তেওঁলোকৰ মাটি আৰু জাতিটো ৰক্ষা কৰিবলৈ মাত্ৰ আমাৰ APHLC কৈ আছে সেইকাৰণে এতিয়া বৰ্তমান BJP-টো বাৰু তেওঁলোকৰটো টকা বহুত আছে সেইকাৰণে নম্বৰ 1-তে আছে কিন্তু আমি টকা সকা একো নাই আমাৰ ফান্ড নাই তথাপি ইলেকশ্যনত আৰু পাব্লিক এৱেৰনেছত পাব্লিক যিটো ডিমান্ড কৰে লাগে বুলি সেইটো আমি সেকেন্ড পজিশনতে আছে সেইকাৰণে ইলেকশ্যনটো APHLC যদি কন্টেষ্ট নকৰে তেতিয়াহলে BJP হে আকৌ জিকিব সেইকাৰণে আমি APHLC-টো কন্টেষ্ট কৰিবই লাগিব বুলি আমি কৈছো কাৰণ আমাৰ ইচ্ছাটো BJP-টো ডিফিট কৰিব লাগে নহয় জানো কিন্তু যদি APHLC ইলেকশ্যন খেলে আৰু কংগ্ৰেছৰ পৰাও যদি জয়ৰাম ইংলেঙৰ নাম ওলাই আছে হাওড়াঘাটৰ এক্স-MLA CM তেতিয়াহ'লে আকৌ ভোটটো বিভাজন নহ'ব জানো বিৰোধী সেইটো মোৰ বৰ্তমান আমি সেইটো ক'ব খোজা নাই যে জয়ৰাম ইংলেঙে খেলিব বুলি আমি ক'ব খোজা নাই কাৰণ আমি 16 অপজিশন পাৰ্টি একেলগে আছো যেতিয়া এইটো মীমাংসা হ'ব এতিয়া মাত্ৰ এজনহে কন্টেষ্ট কৰিব আৰু APHLC হে কন্টেষ্ট কৰিব আপুনি অকমান আগতে আপুনি সৰ্বভাৰতীয় দল BJP বা কংগ্ৰেছকো সমালোচনা কৰিছে কিন্তু সেই কংগ্ৰেছৰ নেতৃত্বতে আপোনালোকে আকৌ বিৰোধী যিটো ঐক্যমঞ্চত আপুনি আজি মিটিং কৰিলে সেইটো আকৌ কেনেকুৱা ধৰণৰ ৰাজনীতি কংগ্ৰেছ বুলি আমি ক'বলগীয়া হৈছে সঁচা কথা এইটো 1951 পৰা কংগ্ৰেছে ৰুল কৰি আছে আৰু তাৰ পাছত AGP ৰুল কৰিলে তাৰ পাছত CPML কাউন্সিলত ৰুল কৰিছিল তাৰ পাছত এতিয়া BJP ৰুল কৰিছে তেওঁলোকে কিবা এটা কি কয় নন ইণ্ডিয়া ফৰেইনাৰ্ছ সকলক যে সোমাই আছে এইটো বন্ধ কৰিবলৈ কিবা কৰিছে নেকি কৰা নাই নহয় তেওঁলোকে অথচ আনিছেহে সেইকাৰণে আমি ক'বলগীয়া হৈছে কথাটো 1951ত আমাৰ পপুলেশ্যন কাৰ্বি পপুলেশ্যন 88% আছিল আৰু ট্ৰাইবেল পপুলেশ্যন 96% আছিল আৰু জেনেৰেল পিপল সেই জেনেৰেল পিপল ভিতৰত মাত্ৰ অসমীয়া আছিলে 4% আছিল এতিয়াতো আমি ট্ৰাইবেল সকলে এতিয়ালৈকে অফিচিয়েলি ডিক্লেয়াৰ হোৱা নাই আৰু অফিচিয়েলি যদি ডিক্লেয়াৰ হয় নিশ্চয় মই আপোনাৰ সকলো জনাম তাৰপিছত আমাৰ BJP দলটো হৈছে এইটো আমাৰ কালেক্টিভ ডিচিশ্যন লৈ আমি কাম কৰোঁ আৰু কালেক্টিভ ডিচিশ্যন হ'লে আমাৰ মেনিফেষ্টো আছে মেনিফেষ্টো যি আছে মেনিফেষ্টো মতে মই কৰি যাম হয় বৰ্তমান আপুনি কাৰ্যবাহী সদস্য হিচাপে এটা সমষ্টি হিচাপে আপুনি বৰ্তমান চোৱা চিতা বৰ্তমান এই MP হোৱা পাছত যেতিয়া দুটা পাহাৰীয়া জিলা আপুনি চাবলগীয়া আপুনি কেনেধৰণে আপুনি তাকে আঁকোৱালি ল'ব আপোনাৰ মন্তব্য কেনেধৰণৰ আপুনি এতিয়া মানে অফিচিয়েলি মানে এনাউন্সমেণ্ট হৈ যোৱাৰ পিছত হ'ব দে তাত নাই এইটো মানে নহয় এইটো হৈ যাব দে আমি মোদী চৰকাৰ আমাৰ প্ৰাইম মিনিষ্টাৰ মোদী চৰকাৰ যথেষ্ট দুখীয়া ৰাইজৰ কিমানখিনি মানে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস লৈ হয় না কিমানখিনি আগবাঢ়িছে কিমানখিনি আমাৰ কাৰ্বি আংলঙৰ ডেভেলপমেণ্ট হিচাপ সেইটো হিচাপ ময়ো মানে মোদী চৰকাৰক শক্তিশালী কৰিবলৈ সকলো আমাৰ কাৰ্যকৰ্তা আমাৰ ইয়াত BJP কৰ্মকৰ্তাকো মানে অনুৰোধ কৰিছোঁ আমি মোদীক আমি শক্তিশালী কৰিব লাগে যোনে টিকেট পাক টিভিত ওলাই আছে মই নিজেও মানে পাইছোঁ টিভিত এতিয়ালৈকে অফিচিয়েলি